নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক পুনৰবাৰ ৰেডিঅ' এক্সপ্ৰেছ আসাম চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে 2021 বৰ্ষত মানে মেট্ৰিক পৰীক্ষাত কোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হৈ আছে। আজি সেইটো এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। তো আজি আলোচনা কৰিম সমাজ বিজ্ঞান কিতাপ লৈ। তো সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডৰ দ্বিতীয় অধ্যায় আছে আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। তো আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব 2021 বৰ্ষত মেট্ৰিক পৰীক্ষাত কোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হৈ আছে। আজি এইটো ভিডিঅ'ৰ জৰিয়তে কৈ দিম। তো যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিয়া আছে মূল কথা। ৰাষ্ট্ৰসংঘত 6টা প্ৰধান অংগ হ'ল: 1 নম্বৰত সাধাৰণ সভা, 2 নম্বৰত নিৰাপত্তা পৰিষদ, 3 নম্বৰত অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, 4 নম্বৰত ন্যায়ৰক্ষী পৰিষদ, 5 নম্বৰত আন্তৰ্জাতিক ন্যায়ালয় আৰু 6 নম্বৰত সচিবালয়। আৰু ইয়াত আছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিচেম্বৰত তাৰিখে 48খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। তো ছাত্ৰ ছাত্ৰীসকল, এই দুটা কুৱেশ্যনৰ এনচাৰ মষ্ট ইম্পৰ্টেণ্ট, এই দুটা কুৱেশ্যন আহিব পাৰে 2021 বৰ্ষত। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত আছে অতি চমু উত্তৰৰ প্ৰশ্ন। তো এই 2 মাৰ্কৰ বা 1 মাৰ্কৰ কাৰণে দিব পাৰে। 2 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা। তো 2 মাৰ্কৰ মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ। 6 নম্বৰত আছে মানৱ অধিকাৰ মানে কি বুজায়, এইটো মষ্ট ইম্পৰ্টেণ্ট। আৰু ইয়াত আছে 4 মাৰ্কৰ দীঘল উত্তৰৰ প্ৰশ্ন। 1 নম্বৰত ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতি কেইটা আলোচনা কৰা, এইটো মষ্ট ইম্পৰ্টেণ্ট। এইটো 2018 চনত আহিছিল, এইটো 2021 বৰ্ষত আহিব পাৰে 4 মাৰ্কৰ কাৰণে। আৰু ইয়াত আছে 5 নম্বৰত মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা, এইটো 5 মাৰ্কৰ কাৰণে আহিব পাৰে। এইটো 2019 বৰ্ষত আহিছিল এতিয়া, আৰু 2021 বৰ্ষত আহিব পাৰে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ সবিশেষ আলোচনা কৰিবলগীয়া এইখিনিতে। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব।